First of all, thank you so much. মোৰ প্ৰথমটো ভিডিও আপোনালোকে আকোৱালি লোৱাৰ বাবে ইমান মৰম দিছে অসমীয়া পাকঘৰক ইমান মৰম দিছে তাৰ বাবে ধন্যবাদ আজি আকৌ এটা ভিডিও লৈ আছো অসমীয়া পাকঘৰৰ বিষয়ে চাব ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব স্কিপ নকৰিব আৰু ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেল আইকনটো দবাই দিব থ্যাংক ইউ আহক তেনেহলে ইতিমধ্যে আজি মৰ্নিংত আমাৰ যাত্ৰা আৰম্ভ হ'ল গৈ আছো বাছত আমি পাকঘৰৰ আনেটি কৰ্মলৈ আহিছিলো কিন্তু এটা ডাঙৰ অঘটন ঘটিছে আমি মৰাৰ পৰা বাচিছো আমি সকলো সদস্য আজি মৰাৰ পৰা বাচিছো সদস্যসকলক দেখাই দিয়া এই যদি আমি গম পাব ইয়াৰ পিছৰখিনি দেখাম আমাৰ লগত কি ঘটনা ঘটিছিলে আচলতে কি হ'ল ঘটনাটো আমি যিখন বাছত গৈ আছিলো সেই বাছখনৰ কিবা ৱায়াৰডাল জ্বলি যোৱাৰ ফলত গোটেই বাছখন ধোঁৱাৰে আৱৰি ধৰিলে আমি সকলো যাত্ৰী বাছৰ পৰা নামি দিলোঁ বহুত ভয় খালোঁ কি যেন বাছখন জ্বলি যায় তাৰ বাবে আমি এয়া আমাৰ খোজেৰে যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ আজি আমি অসমীয়া পাকঘৰে আমাৰ কৰ্মক্ষেত্ৰলৈ আহিছোঁ ৰন্ধন আৰু পৰিৱেশনৰ বাবে ধিতাই পুখুৰীলৈ আহিছোঁ 10 জনী ছোৱালী আহিছোঁ নহয় 9 জনী ছোৱালী আহিছোঁ লগত দাদা আহিছে তো সদস্যখিনি দেখাম আমি এতিয়া আকৌ কৰ্মস্থানলৈ বুলি গাড়ীত যাত্ৰা আৰম্ভ আমি আমাৰ অসমীয়া পাকঘৰৰ সদস্যখিনি দেখাই দিছোঁ এয়া আমাৰ বিশ্বদা আজি আমি লোকৰ গাড়ীত আহিছো দেই নিজৰ গাড়ী নাই ভাড়া গাড়ী এয়া আমি পাই গলোহি এয়া আমি আহি পালোঁ আমাৰ কৰ্মস্থানত সোণপুৰাৰ ধিতাই পুখুৰী গাঁৱত মৰ্নিং সোনকালে আহিলোঁ যিহেতু ৰাস্তা দূৰ আৰু বাছত অহা কথা সকলো সদস্যই ড্ৰেছ কৰি অহা নাই ইয়াতে কৰাৰ সুবিধা আছে বুলি কোৱাৰ বাবে আমাৰ কাৰ্য আৰম্ভ হ'ব 1:30 পৰা দুপৰীয়া এয়া আমাৰ যুৱতীসকলে কাম আৰম্ভ কৰিছে এয়া চাওক কামত পুৰা লাগিছে কাম কৰিছে ন পুৰা কামত লাগি গৈছে আপুনিও কৰক কাম দেই আপুনি লাগক আৰু কামত এয়া দেখিছে দিছ মুহাৰি যুৱতীসকল ভাগৰি গৈছে বিশ্বদা কি কৰিছে মহৰ দৈ গাখীৰৰ এঠাই দৈ চিষ্টেমত আছে খানাটো এয়া দেখিছে বিলাহী তিয়ঁহ গাজৰ নেমু পিঁয়াজ নিমখ জলকীয়া আৰু ইয়াত আছে পাপৰ আৰু বাদামৰ ভাজি এয়া বেংগন ফ্ৰাই আৰু এয়া পোলাও এয়া প্লেন ৰাইচ এয়া দাইল অসমীয়া পাকঘৰৰ মেনুখন এখন ইয়াত আছে নিৰামিষ ভাজি এয়া হৈছে চাহী পনীৰ আৰু ইয়াত আছে মুৰিঘণ্টা মাছৰ জোল মাছৰ সৈতে
ইয়াত আছে ছাগলী মাংস, মানে পুৰা ব্যস্ত হৈ ভাগৰি পৰিছে নি? ভাগৰ লাগিছে নাই? লাগিছে বহুত বেছি নি? কেনেকুৱা লাগিছে আজি? ভাল লাগিছে একদম নিউ এক্সপেৰিয়েন্স মজা নি? কেনেকুৱা ভাগৰ লাগিছে নে? কেনেকুৱা লাগিছে ভাগৰ? এয়া আমাৰ নিহাৰিকা হয়। তাৰ বিষয়ে আজি গম পালোঁ, গোপন কথা এটা গম পালোঁ কি তাই HDFC বেংকত কৰ্মৰত হয়, তথাপিও তাই আমাৰ অসমীয়া পাকঘৰৰ হৈ কাম কৰিবলৈ আহিছে। আচলতে এয়া তেওঁৰ পেচা নহয়, এয়া তেওঁৰ নিচা হয়, যাতে আদৰ্শ দেখুৱাব পাৰে 10জনক তেওঁ এনেকুৱা কৰ্মৰ যোগেদি, যাতে 10জনে এনেকুৱা কাম কৰিব পাৰে, তাৰ বাবে তাই আহিছে। কফি দি ভাল লাগিছে দেই, একদম নিউ এক্সপিৰিয়েঞ্চ। আজিৰ কাম ইতিমধ্যে শেষ হৈছে। শেষত আমি ঘৰলৈ অহাৰ আগত সকলো সদস্যই ভাত খাই লৈছোঁ। আজি দেৰি হ'ল, বহুত দেৰি হ'ল, 10টাই বাজিলে, ঘৰ পাওঁগৈ মানে 11টা বাজিব ৰাতি। যোৱা আগৰ খানা আমি যোৱা আগত খানা খাই লৈছিলোঁ। ভিডিঅ' কৰিছা নেকি? বিদায় বেলা। বাই বাই। অসমীয়া পাকঘৰৰ ৰন্ধন আৰু পৰিৱেশনৰ বাবে যোগাযোগৰ নাম্বাৰ স্ক্ৰীনত দিয়া আছে, আপোনালোকে ল'ব পাৰে আৰু আমাক যোগাযোগ কৰিব পাৰে।